নমস্কাৰ বন্ধুসকল কি খবৰ মই আকাশ হাজৰিকা আৰু আপোনালোকে চাই আছে এই সস্তা আজি আমি কথা পাতিম টিকটকৰ ওপৰত তেন্তে কোনো দিন নকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কোৱা ভিডিঅ'টো আৰম্ভ কৰিলে যেনিবা ৰেগুলাৰ ইণ্ট্ৰ'টো কোনে লগাব ময়ে লগাব লাগিব তেন্তে লগাই দিছোঁ জয় শ্ৰীৰাম এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে যোনে যোনে মোৰ ভিডিঅ' চাই ভাল পায় এটা লাইক কৰি দিবা আৰু যোনে যোনে মোৰ ভিডিঅ' চাই ভাল নোপোৱা ঘৰত শুই থাকা वाह তোমালোকৰ টেলেণ্ট আছে কিন্তু দেই মই আছোঁ চিন্তা নকৰিবা তোমালোকৰ লগত মই আছোঁ নহ'লেও তোমালোকৰ ভিডিঅ'বিলাক ৰোষ্ট কৰিবৰ কাৰণে মই আছোঁ বনাই যোৱা আগলৈ বনাই যোৱা মই ৰোষ্ট কৰি যাম চিন্তা নকৰিবা মই আছোঁ তোমালোকৰ লগত চিন্তা নকৰিবা ৰাখিছোঁ ক'ত পায় সিহঁতে এইবিলাক টেলেণ্ট ইমান অদ্ভুত টেলেণ্ট ক'ত পায় মই ইমান দিন ইউটিউবত ভিডিঅ' বনাই পোৱা নাই এনেকুৱা টেলেণ্ট সিহঁতে দুদিনত টিকটক বনাই ক'ত পায় সঁচাকৈ টিকটকৰ নামত মকেলামি কৰিছে সিহঁতে সঁচাকৈ টিকটক এপছটো গেলাই দিছে আৰু সিহঁতে সঁচা মকেলেই সিহঁতে কিয় কৰিব লাগে এইবিলাক কি পাব্লিচিটিৰ কাৰণে এনেকুৱা ভিডিঅ' বনাই সঁচাকৈ কি সঁচা মকেলীয়া ইহঁতৰ বিষয়ে মই আৰু নকওঁ আৰু একচুৱেলি এই ভিডিঅ'টো মই কোনো ধেমালি ভাব লোৱা নাই মই সদায় চিৰিয়াছলি ভাব লৈছোঁ এই কি হৈছে তাৰমানে ইহঁতে যি দেখা আছে ইহঁতে অসমীয়া সমাজৰ মানে অসমীয়া শ্ৰীমন্ত শংকৰদেৱে উলিয়াই যোৱা ভাওনাক অপমান কৰিছে এইটো কি ইমান পৰিৱৰ্তন হ'লনে যে ভাওনাত টমটম সোমাই গ'ল এইটো ইমান পৰিৱৰ্তন হ'লনে এইটো কি দেখাব বিচাৰিছে যে এইটো ভিডিঅ' বনাইছে ন সদায় ভাওনাই গৈছে সিহঁতে যিয়ে হওক লাগিলে অসমীয়া ভাওনাক অপমান কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰি যোৱা ভাওনাক সিহঁতে অপমান কৰিছে ক'ত সিহঁতে সাৰ পাইছে ইমান সিহঁতৰ টেলেণ্ট আছে যদি সিহঁতে ভালদৰে কিবা এটা দেখাব লাগিছিলে ন এইটো কি হয় ভাওনা অপমান কৰা আছে অসমীয়া সমাজক অপমান কৰা আছে নিজকে চিনাকি দিবলৈ লাজ পাইছোঁ ইহঁতৰ এইবিলাক এক্সপ্ৰেশ্যন দেখি কিয় কৰিব লাগে এইবিলাক এইবিলাক কি ভাল কথা বুলি ভাবিছে নেকি সঁচাকৈ দেই মই নিজেই লাজ পাইছোঁ ইহঁতক যে মই নিজকে অসমীয়া বুলি ক'বলৈ লাজ পাইছোঁ ইহঁতৰ এইবিলাক টেলেণ্ট দেখি তাৰমানে ইমান অদ্ভুত টেলেণ্ট থাকে বুলি মই ভবা নাছিলোঁ যে সঁচা মক্কেল নে কিবিলাক যোধা মক্কেল নে মুখৰ মানে অলাগতিয়াল অযথা জাবৰ জোথৰ হ'ল ইহঁতে এইবিলাক যিয়ে নেকি অসমীয়া সমাজখনক স্বীকৃতি দিয়া নাই যে অসমীয়া সমাজখন সিহঁতে ধ্বংস কৰি দিছে টিকটকৰ নামত সিহঁতে তাৰমানে যি মন যায় মানে তাকে কৰিছে আৰু এই ৰাকেশ তালি এটা লগাই দিয়ক মই আছোঁ তোমালোকৰ লগত এই কেইদিনমানৰ আগত অসমত ঠিকেই চলি আছিলে ভুলুকা মাহ সেইটো চলি থকাহেঁতেন এতিয়া তহঁতক ঠেং মাৰিলোহেঁতেন এই ভাওনাৰ পৰা তহঁতে উঠিব নোৱাৰিলেহেঁতেন মই সঁচা কৈছোঁ তহঁতক বেয়া পিটিলোহেঁতেন এতিয়া ভুলুকা বাহৰ টাইমটো গ'ল যে বঢ়িয়া বাচি গ'লি এই স্ৰষ্টা আকাশ হাজৰিকাৰ পৰা বিৰাট ভালদৰে বাচি গ'ল তাৰমানে যা তহঁতে যা ইয়াৰ পৰা যা দোস্তো আজি ভিডিঅ' ইমানেই যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল লাগিল জীৱনত অকণমান হ'লেও আনন্দ পালে তেন্তে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে আৰু যিমান বেছি পাই শ্বেয়াৰ কৰি দিয়ক কাৰণ তোমালোকৰ এটা লাইকে মোৰ মনটোত বহুত উৎসাহ যোগায় নতুন ভিডিঅ' বনাত তেন্তে আজিলৈ বাই ৰেগুলাৰ লগোৱাৰ দৰে লাষ্টত এটা ধুনীয়া এমেজিং টিকটক ভিডিঅ' লগাই দিছোঁ চাই এনজয় কৰিব বাই क्या है हवेली पे क्या करना है हवेली पे क्या करना है हवेली पे
মই যামগে বোলো কৃষ্ণ